নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইবাৰ যিকে প্ৰশ্ন ক'বলৈ ওলাইছোঁ আপোনালোকে চাওক, ইয়াৰ পৰা বহুত উপকৃত হ'ব। কুৱেশ্যন নম্বৰ 1, গুগল কোন চনত আৱিষ্কাৰ কৰা হৈছিল? এ 1998 চনত, বি 1997 চনত, চি 1989 চনত, ডি 1998 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1998 চনত। আৰু ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। অসমত কেতিয়া প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল? এ 1867 চন, বি 1874 চন, চি 1967 চন, ডি 1767 চন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এ 1867 চন। 3 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। বৰ্তমান অসমৰ মহকুমা কেইটা আছে? এ 78টা, বি 79টা, চি 87টা, ডি 88টা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এ 78টা। প্ৰশ্ন 4 নম্বৰলৈ আহোঁ। আলবি ৰণ কেতিয়া সংঘটিত হৈছিল? এ 28 ফেব্ৰুৱাৰী, বি 23 ফেব্ৰুৱাৰী, চি 25 ফেব্ৰুৱাৰী, ডি 28 ফেব্ৰুৱাৰী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এ 24 ফেব্ৰুৱাৰী। কুৱেশ্যন নম্বৰ 5, অসমত বন গৱেষণা কেন্দ্ৰ ক'ত আছে? এ যোৰহাট, বি বঙাইগাঁও, চি নুমলীগড়, ডি গুৱাহাটী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ যোৰহাট। কুৱেশ্যন নম্বৰ 6, কোনখন মহাসাগৰত বামুদ্ৰা ত্ৰিভুজ অৱস্থিত? এ ভাৰত মহাসাগৰ, বি প্ৰশান্ত মহাসাগৰ, চি আৰৱ মহাসাগৰ, ডি আটলান্টিক মহাসাগৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এ ভাৰত মহাসাগৰ। কুৱেশ্যন নম্বৰ 7, হিউৱেন চাং কিমান চনত অসম ভ্ৰমণ কৰিছিল? এ 640 চনত, বি 645 চনত, চি 642 চনত, ডি 650 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এ 640 চনত। কুৱেশ্যন নম্বৰ 8, মিচিংসকলৰ গ্ৰাম্য আদালতখনৰ নাম কি? এ কুবাং, বি গ্ৰাম্য আদালত, চি গাঁওবুঢ়া, ডি গাঁৱৰ প্ৰধান। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এ কুবাং। কুৱেশ্যন নম্বৰ 9, প্ৰথম ট্ৰয়ানৰ যুদ্ধ কেতিয়া হৈছিল? এ 1991 চনত, বি 1992 চনত, চি 1292 চনত, চি 1195 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এ 1991 চনত। কুৱেশ্যন নম্বৰ 10, বিলাতৰ চিঠি নামৰ ভ্ৰমণ কাহিনী ৰচক কোন? এ জ্ঞানদাভিৰাম বৰুৱা, বি পদ্মনাৰাম বৰুৱা, চি কনকলতা, ডি ভোগেশ্বৰী ফুকন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এ জ্ঞানদাভিৰাম বৰুৱা। কুৱেশ্যন নম্বৰ 11, কলা দিৱস কোন তাৰিখে পালন কৰা হয়? এ 30 অক্টোবৰ, বি 23 অক্টোবৰ, চি 24 অক্টোবৰ, ডি 30 অক্টোবৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এ 30 অক্টোবৰ। কুৱেশ্যন নম্বৰ 12, বিশ্বৰ সকলোতকৈ বেছি ধুমলাখী দেশ কোনখন? এ চীন দেশ, বি ভাৰত, চি আমেৰিকা, ডি পাকিস্তান। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এ চীন। কুৱেশ্যন নম্বৰ 13, স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? এ চুহুংমুং, বি নৰনাৰায়ণ, চি গদাধৰ সিংহ, ডি আকবৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এ চুহুংমুং। কুৱেশ্যন নম্বৰ 14, দক্ষিণ ভাৰতৰ বেংকৰ অতিৰিক্ত প্ৰধান সচিব হিচাপে কাক নিযুক্তি দিয়া হৈছে? এ লক্ষীৰাম, বি বাৰমেশ্বৰ কুমাৰ শৰ্মা, চি প্ৰধান পটেল, চি নেত্ৰ সিংঘানিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এ লক্ষ্মীৰাম। কুৱেশ্যন নম্বৰ লাষ্ট আৰু আজি শেষৰ প্ৰশ্নটো হৈছে, কোন তাৰিখে মথুৰাত প্ৰধানমন্ত্ৰী মীৰাবাইৰ জন্মদিনৰ উৎসৱ উদযাপন অংশ লৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এ 21 নৱেম্বৰ 2023,
বি 22 নৱেম্বৰ 2022, চি 23 নৱেম্বৰ 2023, ডি 24 নৱেম্বৰ 2021। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চি 23 নৱেম্বৰ 2023।